से घुस के मरना था वो उतर গাইছ আমি এতিয়া যাব ওলাইছো এই পাহাৰলৈ যেটো আপোনালোকে দেখি আছে অলপ ধোঁৱা টাইপৰ তো তালে আজি গৈ আছো আৰু মই এতিয়া চাক আমাৰ কেম মানে 4 মহলৰ ওপৰত পৰা মই ভিডিওটো ধৰি আছো আৰু ইয়া চাক ইয়াৰ পৰা এটা সৰুকে ভিউ চাওক আমি তালে গৈ আছো আজি তো দেৰি নকৰি অলপ ভিডিওটো আৰম্ভ কৰো हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल जानिबो नलागे आज আমি একদম পাহাড় ফুৰিব গৈ আছো গৰি আপোনালোক ভিডিওটো হেল গাইছিল আজি ভিডিওটো অলপ বেলেগ ধৰণৰ অলপ বেলেগ ষ্টাইল হ'বলৈ গৈ আছে তো সবাই গৈ আছো আমাৰ পাৰ্টনাৰ চাৰিটা আজি ডিউটি বন্ধ কৰি কিনে আমি আইছো এই পাগল কেটা শিখৰ মিক্স কৰিছে আহি আছো পাহাড় ওপৰলৈ যেটো আমাৰ কেম্পৰ পুৰা ধোঁৱা ধোঁৱা দেখি যেটো পাহাড় হেতু আমি সবাই নাই যাতা কিন্তু গাইস ফাইনালি আমি পাই গলো পাহাড়ৰ ওপৰত কিন্তু ইয়াত কোনো ধৰণৰ ধোঁৱা দেখি পোৱা নাই কোনো ধৰণৰ আমি দাৱৰ দেখি পোৱা নাই গৰিকে তাকে চাব আইছিলো ভাবিছিলো এনেকে হাতেদি টাচ কৰিম যেটো বস্তু আমি দেখি আছো কিন্তু নাই হলেও আমি আহিলো ফুৰিবৰ কাৰণে আই হৰ হৰ ৰাস্তা দি আমি এনেকে ফুৰিব যাম তো গৈ থাকো ভিডিও বনি থাকো হেওলৈকে ও গাইস ধীৰে ধীৰে ৰাস্তা খতম হৈ গৈছে পাহাৰত या पेन्सिल लगाइছে ইয়াত সৰু ৰাস্তা বনাই দিছে এই ৰাস্তাটি মানে আৰু আগলৈ গলে যাব পাৰি আৰু আছে বল পাহাৰত গুচি যাওঁ ডাইৰেক্ট পাহাৰতে যাম গাইস আমাৰ লগত বনি থাকক ভিডিও হে হলৈকে আমি কিমান কলৈ আজি ফাইনালি আজি ডিউটি বন্ধ কৰি কিনে আমি চাৰিজনে ওলাই আহিছো যাম মানে গয়ে থাকি ও ইয়া ফটো মাৰ না ইয়াত বঢ়িয়া লাগিব গাইস এয়া চাওক আৰু ইয়াতে মানে আমি মানে চক আপোনালোকে ইয়াতে মানে নদী কাষত ইমান ধুনীয়াকৈ পাহাৰৰ মাজত খানা খোৱা হৈছিলে কোনে খাইছিলে জানো কিন্তু পাইছো আৰু এইটো বস্তুটো কৈছে না ইয়াত একচুৱেলি কি কৈছিলে বাৰু চাওকচোন ভাত বনাইছিলে নেকি নাই এতিয়া পানী খাইছিলে চাগে এইজনৰ ৰিলছৰ পাগল অকল ৰিলছ অ ভাই চাবোনো আছে ইয়াত চাবোনো আছে এয়া চাওক চাবোন লগাই দিছে ইমান ধুনীয়া চাবোনটো চাওক পাহাৰৰ মাজে আহিবলৈ ভাবিছিলো যেটো আপোনালোকে পাহাৰ দেখিছে আমাৰ কেম্পৰ পৰা হৰাই দেখি তাত মানে পুৰা ধোঁৱা হৈ থাকে যেনে দাৱৰবিলাক লাগি থাকে আজি ফাইনালি ইয়াত আহিব পাৰিলো তো ভাল লাগিছে এয়া মোৰ বন্ধুসকলৰ পৰা আহিছো বহুত ভাল লাগিছে বলক গৈ থাকো আৰু আগলে গাইস ইয়াৰ পৰা আমি আকৌ উল্টাই চাম আমাৰ কেম্পলৈ আমাৰ ৰুমলৈ যেটো তাৰ পৰা আমি ইয়ালৈকে পুৰা দেখি থাকো ধোঁৱা কিন্তু আমি ইয়াৰ পৰা আকৌ দেখি নাপাওঁ গতিকে এতিয়া ওপৰলৈ গৈ আকৌ চামগে হয় না নাই নে কি কয় তোমালোকে পাৰিবা ওকে বলা ঐ লালা পৰিবি দেই মই ভয় লাগিছে এটা বস্তু দেখিছো তোমালোকে দেখিছানে কি বস্তু আমি দেখিছো মাজত কৈটা ধুনীয়া ঘৰ এটা দেখিছো বলক চাওঁগে কিন্তু মানুহৰ কাৰণে ঘৰবিলাক বনাই থৈছে সৰু সৰুকে আৰু মেথনটো ইয়াত এভেইলেবল দেখি পাই থাকো কিন্তু ভিডিওতে দেখি পোৱা নাযায় কেলে পাহাৰৰ ওপৰত উঠি থাকে কিন্তু আজি ফ্ৰণ্টত লগ পালে মেথন এটা চাওক সেইটো আমাৰ মুভি বলিউডৰ মেথন দা আৰু এইটো যেটো ঘৰ বনাইছে এই টকো পাতেৰে বনোৱা হৈছে চাওক বৰ ধুনীয়াকৈ বনাই থোৱা আছে পাহাৰৰ মাজত
তো গাইজ ফাইনেলি আমি আজি পাহাৰ ঘূৰিলোঁ পুৰা নল নদী কি আছে কি নাই চব ফুৰিলোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো আপোনালোক কেনেকুৱা লাগিলে চাই কিনি লাইক এটা কৰিব যদি ভাল লাগিলে আৰু যদি চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তোমালোকে কিবা এটা কোৱা কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু থাকিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকে আপডেট পাই দিব বেলেগ এনে যদি দবাই দিয়ে তো আজি ইমানটা সমাপ্ত মাৰিছোঁ বাই বাই টাটা